আজি আমি গুগল একাউণ্ট এটা কেনেকৈনো ডিলিট কৰিব পাৰোঁ তাৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আমি প্ৰথমৰ পৰা শেষলৈকে চাওক, নিশ্চয় বুজি পাব। আমি গুগল একাউণ্ট ডিলিট কৰিবলৈ হ'লে গুগল ক্ৰমটো ইউজ কৰিম। আপুনি অন্য কিবা ব্ৰাউজাৰ ইউজ কৰিব পাৰে। আপুনি গুগল ক্ৰমত ইউজ কৰি পেলাই জিমেইল খুলিব। জিমেইলত আপোনাৰ যোনটো একাউণ্ট ডিলিট কৰিব বিচাৰে সেইটো একাউণ্ট আপুনি ইয়াত চাইন ইন কৰি দিব। আমি ইয়াত নিজৰ একাউণ্টটো খুলিছোঁ। মই যোনটো একাউণ্ট ইয়াত ডিলিট কৰিব বিচাৰোঁ সেইটো ইয়াত চাইন ইন কৰি দিম। অলৰেডি কৰাই আছে মানে ইয়াত আপুনি তিনিটা দেখিছে ওপৰত ডেস্কটপ চাইড কৰি দিছোঁ। যদি আপোনাৰ PC হয় তেতিয়াহ'লে এইটো কৰিব নালাগে। এই পেজখন ভালদৰে চাব, একদম শেষৰ ফালে আছে ডিলিট ইউৰ একাউণ্ট এণ্ড ছাৰ্ভিচ বুলি, তাত ক্লিক কৰিব লাগিব। আপুনি দেখা পাইছে চাগে এই তলত ডিলিট ইউৰ একাউণ্টছ এণ্ড ছাৰ্ভিচ, তাত আমি ক্লিক কৰিছোঁ। তাৰপিছত আমি ইয়াত ডিলিট গুগল একাউণ্টছ এণ্ড তাত ক্লিক কৰি দিম। এতিয়া আমাৰ একাউণ্টত য'ত যিমান ইউজ হৈ আছে চবৰ পৰা ৰিমুভ হৈ যাব। ইউটিউব হওক, COC হওক, অন্য কিবা কিবি চবৰ পৰা ৰিমুভ হৈ যাব। ইয়াত আমি পাছৱৰ্ডটো আকৌ এবাৰ ৰিটাইপ কৰি দিব, তেতিয়া আপোনাৰ একাউণ্টটো সম্পূৰ্ণৰূপে ৰিমুভ আৰু ডিলিট হৈ যাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।